মুছলিটো বাসো ক্রিস প্লিজ হন্দিয়া মই মত কম দে হন্দিয়া কাৰণে জোগাৰ হৈ গেল ওই চুপ বাসে দিলো তো চলি হিচাপ পিছত কৰিম যাও এখানত কি জানি মুডি আইছি মই সরকারি ঘর পাওয়া নাই এই মুডি এই মুডি সরকারি ঘর পাওয়া নাই মই শালা পলাল মুডি আমার ঘর বাতে দিয়ে যায় তথাপি একো করবা নৰো শালা আজিও মিস হল এই কোলা কাউরি এইটু হে তেরিকা গজব বেজতি এটা যায় ভালো বউ ইয়া ছু 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 সালে ইয়া হুই ইয়া খু 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 চিউ ইয়া ইয়া फेटी हाप মই फेटी हाप आना तूने पारबी मोर লগত লাগবা না হাপৰ লগত रुको जरा सबर करो কি কয় ঐ মই এনে কৈছিলো ৰহে ভাইয়া দে ৰহে আয়ু কি হয় ইটা তো এনে কোৱা ওলাইছি হে গুবিন এৰি নেবি টান টান ভাল দিমিয়া মোক যাবা দিয়ে ভাইয়া দিয়ে আয়ু আয়ু কি নেনো গাড়ী ঘুৰুৱা দি ঘুৰাইছা ঐ আয়ু 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 দুপেছু ভাইয়া হাত বান্ধি এই পৰিটো বাগছে ঐ আয়া 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 দুপেছু ঐ আয়ু আয়া আয়া মাল্লা ঐ আয়া 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 ওই আই ভৰিতলত মাছা ঐ নামাৰবি আৰু মাৰবা নালগে আৰু মুছন দেখবি নে ঐ মাই নেদেখো কিহৰ খেতি হাব লৈছিলি চালা মুছন আয়ো আয়ো দুপেছু ভাই আলাই লৈ মাছি মোৰ আধাৰ কাৰ্ড ইন্দুৰে খালা মা ইন্দুৰে আধাৰ কাৰ্ড খালা মা শুনা আটা পাৰি আছে চালা চিন্তা নকৰবি নতুন আধাৰ কাৰ্ড বনাই দিম কেতিয়া বনাই দিবি নতুন আধাৰ কাৰ্ড নহ'লে পাছবুকো খুলিব নোৱাৰি মই পইচা চইচা আৰু জমা কৰিবই নোৱাৰিম নাকান্দি আৰু দেউতাৰে বজাৰত গৈছিল তোৰ লাগি এটা জাঙিয়া লৈ আহিছিল নতুন জাঙিয়া না সঁচাই নেকি যাদু আই লাভ ইউ আরে ভয় নকৰবি মা এইটো চাই নাপাই আজি মোৰ লোক মা তই সেইটো কাষত আসবি ইয়াতে বচোন মা কি আৰু আমি আধাৰ কাৰ্ড বনাম আধাৰ কাৰ্ড বনাই আৰু পাছবুক খুলিম ইও পইচা জমা কৰিব আৰু সেই পইচা আমিও পাম পগলা হৈছে তই আমাৰ একান্ত বাধ্য ছাত্ৰ সলমান খানে কবিতা শুনাব বাবা মাছ পানীৰ ৰাণী হয় আমাৰ প্ৰিন্সিপাল হাৰামি হয় रुको जरा শুনি ভাল পাও জুবিন দাৰ গান মোৰ নাম হল সলমান খান সৰি মোৰ এটা হাগা লাগিল মই যাওঁ আমাৰ স্কুলত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যি নেকি স্কুলত আহোতে হাগি থাকি নাহে ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট স্কুলতে আহে সদায় স্কুলত আহোতে চাফা হৈ আহিব লাগে ক্লিয়াৰ হৈ মই আজি মাত্ৰ ক্লিয়াৰ হৈ নাহিলো এতিয়া মইও এটা হাগিয়া হৈ যায় So guys, আজি ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ একদমই নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগ কমেন্ট এটা ভিডিও হেতেটো আজিলৈ বাই বাই